গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডি ভ্লগছ। আজি আমি পাৰ্বতী পাহাৰলৈ যাবলৈ ওলাইছোঁ। এই ৰাতিপুৱা উঠিছোঁ, এতিয়া 6:50 হ'ল। এতিয়া যাম আৰু ওলাই। গাইজ যাবলৈ ওলালোঁ। মোৰ লগত ৰাকেশ দাদা আছে, ৰাকেশ দাদাৰ লগতে যাম। এতিয়া লাহে লাহে গৈ থাকোঁ আৰু এতিয়া বাবুৰ লগত লাহে লাহে গৈ আছোঁ। চ' তেল ভৰাই ল'লোঁ। এতিয়া তেল ভৰাই কিনে লাহে লাহে গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম। পাৰ্বতী পাহাৰ গৈ আছোঁ, চাই দেখুৱা ভিডিঅ'টো। বাবু আৰু মই গৈ আছোঁ, এতিয়া ৰামপুৰ পাৰ হ'লোঁ। ৰামপুৰ পাৰ হ'লোঁ, এতিয়া লাহে লাহে গৈ আছোঁ। আৰু আছে চাগে ছয়গাঁও পাৰ হ'ব লাগিব। ছয়গাঁও হ'লে এতিয়া 8-7 কিলোমিটাৰমান আছে। এনেকৈ আমি লাহে লাহে গৈ থাকিম। ৰ'দ ওলাইছে অলপ অলপ, কিন্তু ঠাণ্ডাও আছে। তেনেহ'লে বলক গৈ থাকোঁ, বলক লাহে লাহে গৈ থাকোঁ। ওপৰ ইয়াৰে পৰা 20 কিলোমিটাৰমান আছে। তাৰে পৰা আমি পাৰ্বতী পাহাৰলৈ যোৱাতে 7 কিলোমিটাৰমান সোমাব লাগিব। আৰু ওপৰত খোজকাঢ়িব লাগে নাজানো, কিন্তু যাম আৰু এইবাৰ আহিছোঁ যিহেতু। মোৰো ফাৰ্ষ্ট টাইম, আমাৰ ৰাকেশদাৰো ফাৰ্ষ্ট টাইম। ছয়গাঁও আহি পেলাই আপোনালোকে চাব পাৰে মোৰ ছয়গাঁও। এতিয়া গৈ আছোঁ লাহে লাহে, বেছি নাই আৰু 18-17 কিলোমিটাৰমান আছে।
ইফালেও আমি এই জাষ্ট গৈছো লাহে লাহে এতিয়া আহিপালো এতিয়া 7 কিলোমিটাৰ ভিতৰলৈ সোমাই যাব লাগিব। চ' গাইজ আহি পালো ইফালে মোৰ ইফালেৰে বকো আৰু এইফালেৰে আমি যাম পাৰ্বতী পাহাৰ। এইটো ৰাস্তাৰে আমি যাম পাৰ্বতী পাহাৰ। এতিয়া ৰাজৰা কেনেকুৱা লাগিছে কোৱা? মজা চাব মজা যাই আছে, এক্সাইটেড হৈ আছো পুৰা একেবাৰে চাবলৈ। প্ৰথমবাৰ আহিছো না আমি, দেখা নাই, বাইকেৰে আহিছো দুজন মানুহ, সেইকাৰণে আমি এক্সাইটেড অলপ। আজি প্ৰথমবাৰ দেখা নাই, এইবাৰ প্ৰথমবাৰ দেখিম। ইফালে ভিউটোও বহুত ধুনীয়া, এইবিলাক এনেকুৱা ডাঙৰ ডাঙৰ গছ আছে ৰাস্তাৰ কাষে কাষে, একদম ধুনীয়া ভিউ আহি আছে। আপোনালোকে চাগে ভিডিঅ'টোত দেখিবলৈ পাইছে। চ' এতিয়া বেছি পলম নকৰোঁ, গৈ থাকোঁ আমি। জল্দি গৈ পালেই ভাল আৰু উভতিবও লাগিব আমি। মন্দিৰলৈ এনেকৈ মাজে মাজে গাঁও এৰিয়াৰে মাজে মাজে আমি গৈ আছোঁ। গাইজ এইখনে মোৰ পিছত চাব পাৰে আপোনালোকে, পাৰ্বতী দেৱীৰ থান। এই ইয়াৰে ওপৰলৈ উঠি যাব লাগিব, পাহাৰৰ ওপৰলৈ। এতিয়া বহুতখিনিয়ে উঠিব আছে, গৈ থাকোঁ লাহে লাহে, আপোনালোককো দেখাই থাকিম। এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আমি, লাহে লাহে যাই গৈ থাকিম খোজকাঢ়ি খোজকাঢ়ি। গোটেই গছ গছনি, পাহাৰ। খুবেই ধুনীয়া পৰিৱেশ মন্দিৰটোৰ, চাৰিওফালে নিৰল নিস্তব্ধ পৰিৱেশ, গছ গছনিৰ মাজে মাজে সূৰ্যৰ ৰশ্মি আহি আছে। খুব ধুনীয়া দৃশ্য, আপোনালোকে একবাৰ আহিব। গৈ থাকোঁ, চিৰি আছে এনেকৈ ডাঙৰ ডাঙৰ চিৰি, অলপ বহল বহল।
এনেকৈ ওপৰলৈ উঠি উঠি যাই থাকিব লাগিব, একদম পাহাৰৰ টপলৈকে যাব লাগিব। তো গৈ আছোঁ লাহে লাহে। চ' এতিয়া ওপৰলৈ লাহে লাহে গৈ থাকোঁ আমি। পৰিৱেশ চাব পাৰে আপুনি, বহুত ধুনীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য আপোনালোকে মোৰ ফালে দেখিব পাৰিছে চাগে ইমান। একদম তেনেকৈ সেই ওপৰলৈকে উঠি উঠি যাই থাকিব লাগিব আমি। ভাগৰ লাগিছে অলপ, কিন্তু গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ মই একদম এনেকৈ ওপৰলৈ উঠি যাব লাগিব, লাহে লাহে গৈ থাকোঁ। ভিউ চাওক গাইজ, ভিউ। এইখিনি মাটি খান্দি, এইখিনিত পাক্কা চিৰি নাই, এইখিনি মাটি খান্দিয়ে পাহাৰ খান্দিয়ে চিৰি বনাই দিছে সৰু সৰু। একদম বহুত ভাগৰ লাগিছে, কিন্তু ভিউটো যিমান ওপৰত আহি আছোঁ সিমান ধুনীয়া আমি ভিউ দেখিবলৈ পাই আছোঁ ইয়াতে। আপোনালোকেও নিশ্চয় একবাৰ আহিব। টপ আহিয়ে পালোঁ আৰু মন্দিৰৰ। বহুত পৰিশ্ৰম কৰাৰ পিছত আহি পালোঁ এই কাৰ্তিক দেৱৰ মন্দিৰ। এতিয়া আৰু ওপৰলৈ যাব লাগিব, উঠি অলপ, বেছি নাই আৰু অলপ পালোঁৱেই এইখিনি। এতিয়া এই চিৰি উঠিব লাগিব, চিৰি উঠি ওপৰত। ইয়াতে জোতা খুলি লওঁ, তাৰে পিছত আপোনালোকক ওপৰত লগ পাইছোঁ। ভিউ চাওক গাইজ। এইটোৱে টপ, আপোনালোক মন্দিৰৰ একদম এইটো মন্দিৰ। চ' গাইজ খুব ধুনীয়া, আপোনালোকেও আহিব পাৰে। খুবেই ধুনীয়া লোকেশ্যনটো, আপোনালোকে আহি ভাল পাব। সেইকাৰণে এচিয়ৰ একবাৰ হ'লেও ভিজিট কৰিব। আজিতো পুৰা এডভেঞ্চাৰ হৈ গৈছে, আজি একদম এডভেঞ্চাৰ হৈ গৈছে, মজা হৈছে। এতিয়া যাওঁ আৰু বাইক চাইক ওলাব আছে। চ' গাইজ মন্দিৰৰ পৰা ওলালোঁ, এতিয়া ঘৰৰ ফালে যাব লাগে, লাহে লাহে গৈ থাকোঁ আৰু। চ' গাইজ আহি পালোঁ, অলপ এতিয়া পেট পূজা কৰি লওঁ, ভোক লাগিছে। 6 গাঁৱত ৰখিছোঁ,
ভাতে খাম দুপৰীয়া হ'ল যিহেতু ভাত খাই লওঁ তাৰপিছত আৰু ইয়াৰে পৰা ওলাই দিম এতিয়া আমাৰ ভেজ থালি আহি গ'ল এতিয়া খাই দিওঁ তাৰপিছত ওলাব লাগে চ' গাইছ ঘৰ আহি পালোঁ চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা হ'ল জনাব চ' আজিৰ কাৰণে বাই বাই নেক্সট আৰু এটা ভ্লগত লগ পাম